বৰ্তমান পাঁচটা খেলিবলৈ গৈ আছে। এফালে সঞ্জিত, এফালে এজন নামটো কি আছিলে দীপু। সঞ্জিত কোৱা, সঞ্জিত ভালকে তেইকা বহুত লাজ পোৱাই দিলে, গম পাইছেনে গাইছ? লাজ পোৱাই দিলে। তোমাৰ মানে হৰা আমাৰ গোন্ধটো কোৱা কি ক'ম আৰু। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। চ' বন্ধুসকল, আজি বহুত গৰম দিছে, দেখা পাইছেই। চ' আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ। এইফালে আমাৰ পাপাই কাটি আছে গৰুৰ কাৰণে দানা, কল কাটি আছে বৰ্তমান। চ' ইফালে মায়ে কাপোৰ ৰ'দত দিছে, দেখিছে? আজি গৰমে আই থিংক আজি গৰমে চাগে ফালি দিব গাইছ। চাহফালে আহিছোঁ, গৰু পোৱালি এটা জগিলে গাইছ। এইটো গাইছ, এইটো গাখীৰ খাই আছে। পিছবেলা ভালকৈ দেখাম, চ' ভিডিঅ'টো চাই থাকক। চ' বন্ধু বান্ধৱীসকল, বৰ্তমান মোৰ কলেজ যাবলৈ সময় হৈছে। চ' মই বৰ্তমান গাটো ধুই লওঁ, তাৰপিছত কলেজ যাব লাগিব। চ' তেনেকৈ মানে কালিৰ দিনটো বহুত ভালদৰে গ'ল। চ' ভিডিঅ' দি আছে চাব। কলেজৰ ভিতৰত বাৰু তেনেকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ। চ' এতিয়া আজি কি হয় নাজানো, আজিতো অকণমান মানে দেখাম আৰু চাব। চ' গাইছ, বৰ্তমান মই গা পা ধুই আহি কাপোৰ কানি পিন্ধি ৰেডি। বৰ্তমান ভাতকেইটা খাই লওঁ, তাৰপিছত মই কলেজলৈ যাম। এয়া ভাত, নিমখ নাই দিয়া বাৰু। এফালে দিছে ভাত, নেমু, এফালে বইল দালি। গ'ল গাড়ীৰ কাৰণে ৰৈ আছোঁ, কিন্তু গাড়ী এখনো পোৱা নাই। এতিয়া কি কৰোঁ, তাকে ৰৈ থাকিব লাগিব, উপায় নাই। গাড়ী পালোঁ, বাছ এখনত লাগি আছোঁ, চাই থাকক। চ' গাইজ, বৰ্তমান কলেজ পালোহি। চ' গৈ আছোঁ, চাই থাকক। চ' গাইজ, এইখনেই আমাৰ কলেজৰ গেটখন। ইয়াৰ পৰাই আমি বৰ্তমান সোমাই যাব লাগিব। চ' চাই থাকক আমাৰ আজিৰ দিনটো। এইটো আমাৰ লগৰ বেকাৰকৈ বহি থকাকেইটাহে। চ' গাইজ, অৱশেষত ফাৰ্ষ্ট ক্লাছটো কৰি হ'ল। এতিয়া অৱশেষত আমি গোটেইকেইটা লগ পাইছোঁ, লগ কৰিছোঁ। চ' চাই থাকক। চ' গাইজ, বৰ্তমান পাঁচটা খেলিবলৈ গৈ আছে। এফালে সঞ্জিত, এফালে এজন নামটো কি আছিলে দীপু। সঞ্জিত কোৱা, সঞ্জিত ভালকে তেইকা বহুত লাজ পোৱাই দিলে, গম পাইছেনে গাইছ? লাজ পোৱাই দিলে। তোমাৰ মানে হৰা আমাৰ গোন্ধটো কোৱা কি ক'ম আৰু। চ' বন্ধুসকল, বৰ্তমান আমি কলেজত আমি বৰ্তমান গৈ আছোঁ। দেখিছেনে গাইছ? ব্লগ বনালে মানুহৰ গাত লাগে, কোনো ব্লগ বনাবলৈ কোনো মোক নিদিয়ে। আপুনি দেখিছেনে? ইহঁতকেইটাক বিশ্বাস কৰিব নে? ইহঁতকেইটা ব্লগ বনাবলৈ মোক নিদিয়ে। চ' গাইছ, বৰ্তমান ঘৰলৈ গৈ আছোঁ। চ' চাই থাকক। কিন্তু চাব চাব ন। আমাৰ এইখনেই হৈছে আমাৰ কলেজৰ ভিতৰত বাৰু বনাব লাগিব এদিন কেতিয়াবা। চ' গাইছ, মোৰ অনুৰাগী অলপমান ওলাইছেগৈ আৰু কলেজখনত কেইজনমান। ভাল লাগিছে হে, অকলে বহি আছে যে। কেনেবাকে যদি ফেচবুক আৰু ইনষ্টাগ্ৰামত পাওঁ, মই ইয়াতে চপা দি দিম। ঠিক আছে বাৰু গাইছ, মই ফেচবুক ইনষ্টাগ্ৰামত মই নিদিওঁ, মই ইউটিউবত দিম। ফেচবুক ইনষ্টাগ্ৰাম মই ক'তো নিদিওঁ, অকল ইউটিউবত দিম। ইহঁতকেইটাই বোলে ফেচবুক ইনষ্টাগ্ৰামত দিবলৈ মই মানা কৰিছোঁ, নিদিওঁ, ইউটিউবত দি দিম। সেইটোৱে কথা। কোৱা কিবা
সি অকলে অকলে ঘাঁহ খাবলৈ গ'ল মোক নিনিলে আমাক নামাতিলে আমাৰ লগত বজাব লাগে পাৰ্টনাৰতে পাৰ্থ আমাৰ দুটা এইপিনি হ'লে ঘাঁহ খাবলৈ গ'ল আৰু 10 নম্বৰত সিহঁতে গৰম পাওঁ ধোৱা ধোৱা বনাইছে 10 নম্বৰত গৰম কৰে দাদা এইটো পেটুৱা গলি পাগল এইটো চ' গাইজ বৰ্তমান গাড়ী পালোঁ ঘৰলৈ বুলি গৈ আছোঁ লগৰখিনি আছোঁ থিয় হৈ দিছিলে বোলে কেমেৰাত তোলা ঘপককৈ ওলাই গ'ল চাই থাকক আকৌ তেনেহ'লে চব বন্ধু বান্ধৱীসকল মই বৰ্তমান ঘৰ আহি পাই গ'লোহি মই ভাবিছোঁ মই মাছ এটাকে ধৰোঁ কিমাননো অকল হেৰিকৈ খাই থাকিম সুদা ভাতখিনিকে খাই থাকিম এই আটা মাৰি লৈছোঁ এতিয়া মাছ কেইটামান ধৰি লওঁ বেছি নাই মায়ে ময়ে খাম পাপাইতো নাখায় চ' সেইটো কাৰণে দুটা মাছ ধৰিম যথেষ্ট চ' গাইজ বৰ্তমান মই মাছ ধৰিলোঁ দুটা এইকেইটা ধৰি দিলোঁ দুটা এতিয়া অৱশেষত ৰাতিকৈ খাব লাগে আৰু ন খাওঁ আৰু পাপাইতো নাখায় সেইটো কাৰণে আমি মায়ে ময়ে খাই দিম আৰু চ' গাইজ আমাৰ মায়ে বৰ্তমান বাচিব লৈছে এয়া মাছ দেখা পাইছে চ' চাওক আমাৰ মায়ে বাচি আছে মাছ অ' মা আজি মাছ খাম বুলি ভাবিলা নেকি অঁ মাছ খাম ৰাইজে মোৰ ভিডিঅ'বোৰ মানে চোৱা নাই অ' মা চাব কেতিয়া চাব ধৈৰ্য লাগিব ধৈৰ্য গাইজ মায়ে কৈছে ধৈৰ্য লাগিব ধৈৰ্য বহুত দিন ধৰিলোঁ গাইজ এতিয়া বাৰু এইটো মোৰ ডেইলি ব্লগ দিম বুলি ভাবিছোঁ 365 দিন চ' আপোনালোকে চাব যদি ভাল লাগে তেনেহ'লে এটা লাইক লগতে কমেণ্ট লগতে শ্বেয়াৰ লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব গাইজ ত' গাইজ বৰ্তমান আমাৰ মায়ে মাছ ভাজি হৈ গ'ল এতিয়া আমাৰ মায়ে দালি মানে মাছ আৰু দালি বনাই বৰ্তমান কমপ্লিট এতিয়া আমি ভাতকেইটা খাবলৈ বাকী চ' এইফালে মাছ ভাজি এইফালে মোৰ কাৰণে ফ্ৰাই মাছ এইফালে মায়ে চুবলৈ এইবোৰ গৰম সেইটো কাৰণে ইয়াত মায়ে আপোনাৰ মানে হেৰি দিছে দালি মাছ মাৰ কাৰণে হেৰি কৰি আছে লগতে সেয়া দালি বনাই আছে চ' এয়া আমাৰ মায়ে বৰ্তমান ঘৰ সাৰি আছে চ' বন্ধুসকল মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক এটা কমেণ্ট এটা শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কিবা যদি ভুল ভ্ৰান্তি আছে ক্ষমা কৰিব আৰু মোক যাতে আগুৱাই নিয়ে চ' ধন্যবাদ একেকৈ মোৰ মন্তব্য অৰ্থাৎ ভিডিঅ'টো সামৰণি মাৰিলোঁ চ' বাই আহা কালি এটা নতুন ভিডিঅ'ৰে আকৌ লগ পাম